আপুনি চাই আছে আসাম টকছৰ 2 ঘণ্টীয়া মৰ্নিং প্ৰাইম। মৃত্যুৰ সৈতে যুঁজিছে মাজুলীৰ এজন মেধাৱী ছাত্ৰই। জটিল ৰোগত আক্ৰান্ত হৈছে 22 বছৰীয়া এজন যুৱক। তেওঁৰ নাম অম্লান। মাজুলী কলেজৰ ষষ্ঠ ষান্মাসিকৰ মেধাৱী ছাত্ৰ তেওঁ। এতিয়া বিছনাতে বাগৰি বাগৰি মৃত্যুৰ ক্ষণ গণিছে ছাত্ৰজনে। দুবেলা দুমুঠি খাবলৈ নোজোৰা এই পৰিয়ালটোৰ হাতত পুত্ৰৰ চিকিৎসাৰ বাবে কোনো টকা নাই আৰু যাৰ ফলত এতিয়া চৰকাৰৰ ঘৰত সহায় ভিক্ষা মাগিছে এই পৰিয়ালটোৱে। এতিয়া দিনে দেখাই অম্লানক বুকুত লৈ শোকত চিঞৰি চিঞৰি কান্দিব লগা হৈছে তেওঁৰ পিতৃ মাতৃয়ে। কোনো সদাশয় ব্যক্তিয়ে যদি পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহ'লে যোগাযোগ কৰিব পাৰে। এটা ফোন নম্বৰ আমি দৰ্শকক জনাই দিছোঁ 9954321470। পুনৰ জনাইছোঁ 9954321470। এটা একাউণ্ট নম্বৰ এইখিনিতে আমি জনাই থ'ব বিচাৰিছোঁ। কোনো সদাশয় ব্যক্তিয়ে যদি তেওঁলোকক সহায় কৰিব বিচাৰে 0320010399234 আৰু একাউণ্ট হোল্ডাৰ অম্লানজ্যোতি বৰা। তেওঁলোকৰ কোড UTBI IOB NH12 0320010399234। এই সন্দৰ্ভত আমাৰ মাজুলীৰ সাংবাদিক ভাস্কৰজ্যোতি বৰাৰ এক প্ৰতিবেদন দৰ্শকক দেখুৱাব বিচাৰিছোঁ। হয়, নিশ্চিতভাৱে আচলতে এজন মেধাৱী ছাত্ৰ জটিল ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰ পাছত তেওঁ মৃত্যুৰ ক্ষণ কৰিব লগা এক পৰিৱেশ হৈছে। আৰু মই সেই বাগগৃহত উপস্থিত আছোঁ। উজনি মাজুলী ৰতনপুৰত সেই বাগগৃহটো আছে আৰু এয়া অম্লানজ্যোতি বৰা ঘৰৰ যিজন ছাত্ৰ আচলতে জটিল ৰোগত আক্ৰান্ত হৈছে, তেওঁ অসুস্থ হৈ পৰিছে আৰু সেই অম্লানৰ ঘৰত উপস্থিত আছোঁ। অম্লান পূব মাজুলী মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ আছিল, কিন্তু সেই মেধাৱী ছাত্ৰজনে ইতিমধ্যে আচলতে বিচনাতে বা ঘৰতে তেওঁ প্ৰতিটো দিন পাৰ কৰিব লগা হৈছে আৰু প্ৰতিটো দিনেই তেওঁৰ বাবে আচলতে কাল নোহোৱা হৈ পৰিছে আৰু এয়া ঘৰৰ পৰিৱেশ আচলতে সকলো সমবেত হৈছে। আৰু মই যিটো পৰিৱেশ আচলতে ঘৰত দেখাই আছোঁ, তেওঁলোকক আচলতে খুব চিকিৎসাৰ প্ৰয়োজন আছিলে বা বিভিন্ন লোকৰ সহায়ৰ প্ৰয়োজন আছিলে। মাক বাপেকে এনেদৰে আচলতে অম্লানৰ কাষত এনেদৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে। মই মাতি আছে জানিবলৈ চেষ্টা কৰিম। এতিয়া নিশ্চিতভাৱে সহায় প্ৰয়োজন আপোনালোকক। কোনোবাই সহায় কৰিছেনে? আমাক এতিয়ালৈকে সহায় তেনেকৈ বংশ পৰিয়ালে অলপ কৰিছিলে, সেইখিনিতো আমি চিকিৎসা কৰি সেইটোৱে দিলোঁ। তাৰপৰা চৰকাৰৰ ফালৰ পৰা আমি বহুতখিনি হেৰি বিচাৰিছিলোঁ। পাইছে নাই কিবা? মাত্ৰ টকা 15,000 চেক এটা পাইছিলোঁ। কোনটো ঠিকানৰ পৰা আহিছে নাজানো, কিন্তু সেই 15,000 টকাৰেতো আমাৰ একোৱে চিকিৎসাৰ বাবে কি কৰিব, লৈ যাব নেকি? নাই, ল'ৰাটো বাহিৰলৈ নিলে আমাৰ ল'ৰাটো আৰোগ্য হ'ব। ল'ৰাটো অকণমান চিকিৎসা কৰি বাহিৰলৈ নি দিয়ক। হয়, পিতৃও আছে এনেদৰে আচলতে নিজ সন্তানক কাষত লৈ পিতৃ এনেদৰে আছে। যিহেতু মই কৈছোঁ জটিল ৰোগত আক্ৰান্ত হৈছে অম্লান আৰু ইয়াৰ যিটো ঘৰৰ পৰিৱেশ মই পিতৃৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? নিশ্চিতভাৱে আপোনাক সহায় প্ৰয়োজন। অসমবাসী ৰাইজক কি ক'ব? অসমবাসী ৰাইজক মই এইটোৱে অনুৰোধ কৰিছোঁ যাতে মোৰ ল'ৰাটো আৰোগ্য কৰি আনে। ইয়াকে মই কামনা কৰিছোঁ। হয়, নিশ্চিতভাৱে কলেজত সদায় প্ৰথম হোৱা অম্লান এতিয়া শোকত ভাগি পৰিছে। তেওঁ পিতৃও শোকত ভাগি পৰিছে, যিহেতু পুত্ৰ এক জটিল ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন, উন্নত চিকিৎসাৰ প্ৰয়োজন, কিন্তু সকলো থমকিব ৰ'ব লগা হৈছে যিহেতু অৰ্থৰ অভাৱ। পৰিয়ালটোৰ অৱস্থা নিজে এই মুহূৰ্তত ঘৰৰ পৰিৱেশ দেখি অনুভৱ কৰিব অসমৰ ৰাইজে। গতিকে আমি সকলোৱে এই মুহূৰ্তত সহায় কৰিব লাগে। অসমবাসী ৰাইজে সহায় কৰিব লাগে। মানুহে মানুহৰ বাবে